দিয়া Oh my god. Uri baba. পুরা ঠান্ডা Uri baba. তামাম ঠান্ডা রে Oh, Uri baba. Oh, dampa. Please, silent. পড়ি গইছে Good morning, guys. Good morning everyone. Good morning. Morning. আজি বহুত স্পেচিয়েল ডে আমাৰ কাৰণে আজি আমি অৰুণাচল প্ৰদেশৰ মায়োদিয়া যোনটো ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কয় আমি তালৈ আজি যাবলৈ ওলাইছোঁ এয়া গগন আছে গগন যাব মোৰ লগত আছে বিপুল যাব আৰু আছে গতিকে সকলোৱে ব্লগটো আজি চাব আৰু খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব অ'কে বাই ও মালিক ভালো ঠান্ডা লাগিছে Yeah, I'm about to fade away. Cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build up of my thoughts, sitting straight. I'm sorry that I'm so inconvenient, okay? Just let me be me and I'll stay out of your way. To see the way you look at me is such a disgrace. I never really asked. Guys, আমি আহি ৰয়িং পাৰ হৈ আহিছোঁ মায়োদিয়া পাবলৈ খুব সম্ভৱতঃ আৰু 30 কিলোমিটাৰমান বাকী আছে ইয়াত খন্তেক সময় ৰখিছোঁ গতিকে সকলোৱে মানে অকণমান ফটো মাৰি আছে চেনেৰীটো খুব ভাল পাইছে গতিকে অলপ ফটো মাৰাত ব্যস্ত হৈ আছে এয়া অনুখন আছে এয়া দেখাইছোঁ মই পৰিৱেশটো এয়া বিপুলে ফটো মাৰি আছে গগনক বিপুল হাই এফালে আমাৰ ধুনীয়া ল'ৰাটো আছে হাই ফ্ৰেন্ড ফটো মাৰি আছে
আৰু মুনমুনক দেখাইছোঁ মুনমুন কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কণ কণ হাই কণ সজল বৰফ চাবলৈ যায় আজি বৰফ চাম আজি মায়োদিয়া আইচক্ৰীম নেকি আমাৰ ফালে বিকে যে সেইটো ইয়াত পৰে বোলে আইচক্ৰীম পৰে বোলে গতিকে সজলে আইচক্ৰীম খাবলৈ গৈ আছে এফালে বিপ্লৱ আছে বিপ্লৱ ক'ত যাম আমি সম্পূৰ্ণ এক্সাইটেড হৈ আছোঁ আমি মায়'দিয়া গৈ আছোঁ কি চাবলৈ যাম আমি চৰাইদেউ জিলাৰ নিচেই কাষত অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীত অৱস্থিত মায়'দিয়াত যি বৰফাবৃত এৰিয়া সেই অঞ্চললৈ আমি গৈ আছোঁ মায়োদিয়া কি বুলি কয় বৰফৰ কাৰণে বিখ্যাত ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কয় গতিকেলৈ আমি গৈ আছোঁ অনুখন গ্লাছ মই আমাৰ অনুখনক দেখাইছোঁ অনুখন হাই কোৱা হাই ক'লৈ যাম আমি মায়'দিয়া বৰফ চাবলৈ ইও যাব গৈ আছে আমাৰ লগত পংকজ দা ৰ'ব পংকজ দাক দেখাই আছোঁ এই আমাৰ পংকজ দা হাই ক'ত গৈ আছে আমি বৰ্তমান মায়'দিয়ালৈ গৈ আছোঁ বহুত দিনৰ পৰা আমি এক্সাইটেড হৈ আছিলোঁ যাম বুলি বৰফ চাবলৈ বৰফ আজি গৰম হ'ব গতিকে ব্লগটো আপোনালোকে স্কিপ নকৰাকৈ চাব খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব ব'লক ভিডিঅ'টোৰ জৰিয়তে আজি মায়'দিয়া আপোনালোকক লৈ গৈ আছোঁ Welcome to Mayodia. Suki. Hi guys, আমি আহি পাই গলো বৰ্তমান মায়োদিয়া ইমান ঠাণ্ডা মানে ইয়াত বৰফৰ মাজত আমি এতিয়া অকল বৰফ ঠাণ্ডা বৰফ খুব ঠাণ্ডা আপোনালোকক দেখাইছোঁ ভিডিঅ'টোৰ জৰিয়তে চাওক অকল বৰফৰ মাজত আমি এতিয়া গগন হাই গাইজ একদম বেলেগ ফেণ্টাষ্টিক ডে একদম নেচাৰেল প্লেচ আপোনালোকে আহিব আৰু আমাৰ খামন ভইচ চেনেলটোক ছাবস্ক্ৰাইব কমেণ্ট আৰু লাইক কৰি দিব কিন্তু দেই সেইটো নাপাহৰিব এনজয় বলক আপোনালোকক পৰিৱেশটো দেখাই আছোঁ আমি খুব এটা ঠাণ্ডা পৰিৱেশ ছেকেণ্ড ছুইজাৰলেণ্ড হেভি কুল বয়জ ইমান ঠাণ্ডা মানে গোটেইটো
বিপুল ঠাণ্ডাত অকৰা হৈ গৈছে মাছ চাত ওলোৱা নাই ধুনীয়া জেগা ধুনীয়া ঠাই ধুনীয়া পৰিৱেশ ছুইজাৰলেণ্ড কি আছে ছুইজাৰলেণ্ড বৰফ দেখা বৰফ 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 দেখা বৰফ 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 বহুতো ৰাইজ আহিছে বিভিন্ন প্ৰান্তৰ পৰা বৰফ চাবলৈ বৰফ বৰফ দে হাত দে গাতে চাতে পেলাই দিছে এই খুব পিছল মানে খুব পৰিছে মানুহ দেখিছে খুব পিছল এই বিপ্লৱে ক'লে মাৰিছে ফটো মাৰিছে মাইনা কিবা এটা কৈ দে বহুত ভাল লাগিছে বহুত ঠাণ্ডা হাত চাত ক'লা হৈ গৈছে একদম এই জুই ফুৱাম কৈছে মানে ইয়াত চলাই লৈ আহিছে ঘৰৰ পৰা পোৱা নাই এতিয়ালৈকে পোৱা নাই কৈছে এইফালে মূৰত বৰফ এইফালে কেমেৰামেন আমাৰ কোন মাষ্টৰ ঠাণ্ডা লাগিছে না তই জুই ফুৱাবি নাই এই চলাই লৈ আনিছে মাইনা চলাই ক'ত থৈছ গাড়ীত থৈছে এইফালে সজাও অনুভৱ মজা ভয়ংকৰ ঠাণ্ডা ইয়াত ভালকে পিন্ধি নাহিলে মৰি থাকিম আৰু কিমান পৰিছে মানুহ কৈছো আমাৰ মানৱ কামনক মজা কৈছিলো আইচক্ৰীমটো তাত সজলে কাম কৰিছে কিন্তু হাতটো কাম নকৰা হৈছে দেই কিন্তু বহুত ইয়াত আহিলে সদ্যহতে আপোনালোকে ভাল গ্ৰিপ থকা জোতা আনিব নহ'লে ঢাপ ঢুপ ৰঙালাও নিচিনা মানুহ পৰি আছে এইটো বহুত মানুহ পৰিছে সঁচাকৈ গ্ৰিপ থকা জোতা নহ'লে দিগদাৰ হৈছে বহুত বয়সস্থ মানুহ পৰিছে আৰু আমাৰ বহুতো ল'ৰাও পৰিছে সজলে ফটো মাৰি আছে খুব এটা সুন্দৰ পৰিৱেশ কি ক'ম আপোনালোকে আহিলে ইয়াত নিশ্চয় গম পাব মায়দিয়াৰ মায়াহনা খুব এটা প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ভৰা এটা পৰিৱেশ মাজত আজি আমি বহুত দিনৰ পৰা আহিম বুলি এক্সাইটেড হৈ আছিলোঁ আজি আহি গ'লোঁ আমি সকলোৱে আমাৰ ৰঙাবাম গ্ৰুপৰ সকলো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাল লাগিলে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হেল্ল' গাইজ কেনেকৈ ঠাণ্ডা বহুত পৰিছে ফটো মাৰিছে পজিশ্যন কেমেৰামেন গগন এই বিপুলে জাকেট খুলিম কৈছে জাকেট খুলিম কৈছে মুখখন দেখা জাকেট খুলিম কৈছে জাকেট খুলি ভিডিঅ' কৰিম কৈছে অকল ফটোৱে মাৰি আছে আৰুতো উপায় নাই ইয়াত ফটো মৰা পৰিৱেশ যেতিয়া নেকি সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে আপোনালোকে চাব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব একদম পুৰা এনজয় কৰিছোঁ ৰাইজ এবাৰ আহি চাব ছেকেণ্ড ছুইজাৰলেণ্ড অৰুণাচলক নৰ্থ ইষ্টৰ ৰাণী বুলি এনে কোৱা নহয় মানে হেভি কিন্তু হেভি ঠাণ্ডাটো বহুত হেভি আছে আকৌ ভালকৈ প্ৰটেক্ট হৈ আহিব পালে নহয় এয়া আকৌ এখন ডাম্পা পৰিলে ডাম্পা কোনখন হাইখন ডাম্পা পৰিছে মিনি ডাম্পা খুব পৰিছে মানে এই বিপুল হৃদয় কিবা কবি নেকি হৃদয় কৈ দে হা নকয় নহয় তই পামচা হৈছে বিৰাট ঠাণ্ডা একদম জুচে নাই মানে একদম জুচ নাই একদম পুৰা ঠাণ্ডা আকৌ তথাপিও যে জাকেট খুলি গৈছ জাকেট মানে এনে খুলিব মন গৈছে তথাপি আৰু মন যোৱা নাই চবেই খোলা নাই কি বৰফৰ ৰাজ্য মায়দিয়া মায়দিয়াত আমি এনজয় কৰি আছোঁ বুলি ক'ব লাগিব অকল আমি খুব এটা সুন্দৰ এই ৰ'দ ওলাইছে এই বিপুল ৰ'দ ওলাইছে চাওক ৰ'দৰ হেৰি পৰিৱেশে নাই এই গগৈ তামাম ফূৰ্তি মানে বিৰাট ভাল লাগিছে কৈছে সি আহি পিনি এইকেইটা ঠাণ্ডা লাগিছে কোচ খাই আছে পৰিৱেশ দেখাইছোঁ অকল বৰফ চাওক অকল বৰফ চাৰিওফালে গগৈ অকল বিৰাট ঠাণ্ডা এই বিপুল পৰিবি পাগল এই চুচৰিছে খুব বৰফত চুচৰিছে চাওক কি মজা পৰিৱেশ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে মায়দিয়াৰ ছেকেণ্ড ছুইজাৰলেণ্ডৰ ভিডিঅ' পজিশ্যন ল'লেই কেমেৰামেন ৰেডি চুচৰা ভিডিঅ' দেখাইছোঁ আপোনালোকক খুব মজা পাইছে মানে চুচৰি ঠাণ্ডাত আচলতে এইটো পৰিৱেশ নাপায়তো গতিকে মায়দিয়াত ডিচেম্বৰৰ পৰা বৰফ পৰিবলৈ ষ্টাৰ্ট হয়
ফেব্ৰুৱাৰী মাহৰ লাষ্টলৈকে গতিকে সেই পৰিৱেশটো ইয়াত আছে দুটা কেমেৰামেন ঠাণ্ডা খুব ঠাণ্ডা পৰি গ'ল চব পৰি গৈছে বৰফত বিপুল চুচৰি দে ওপৰৰ পৰা বিপুলে চুচৰিব এতিয়া চুচৰা দেখাম এতিয়া মই ভিডিঅ' চাই ল'বি খালি গাত আহি একো নহয় 1 2 3 গো তলৰ মানুহ আছে নাই চাই বিপুলে চুচৰাত পাকৈত আছে মানে পুৰা স্মাৰ্ট এইফালে ক'ত গৈছ চাং মুখখন চাং মুখখন চাং কেনেকুৱা লাগিলে কেমেৰাত কেনেকুৱা লাগিলে চুচৰি ক'ত পলাইছ দুখ পালি নেকি নাই পোৱা খুব ভাল লাগিছে কৈছে লাষ্ট কৈছে সি বহুতো মানুহ আহিছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে অসমৰে বেছি আহিছে অৰুণাচলৰ মানুহ আছে সকলোৱে সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে বৰফ চাবলৈ আহিছে ঠাণ্ডা বৰফ খুব পৰিছে মানুহ চাওক দেখিছে পৰিছে চাই থাকিব ভিডিঅ'টো নিশ্চয় মই জনাত ভাল পাব যিসকলে নাই অহা তেওঁলোকে চাব আৰু যিসকলে অহা নাই আহিলে নিশ্চয় গম পাব কি সুন্দৰ পৰিৱেশ খালী এটাই কথা ছেফটিত আহিব লাগিব ৰাস্তা খুব এটা ভয়ানক এই ওপৰলৈকে বৰফ চব বিপুল কেনেকুৱা লাগিলে চুচৰি কেনেকুৱা লাগিলে হা কেমেৰাত কেনেকুৱা লাগিলে বঢ়িয়া লাগিলে ঠাণ্ডা লাগিলে কৈছে এয়া চুচৰিবলৈ গৈ আছে মানুহ শ্ল' পুৰি বাবা পুৰা ঠাণ্ডা লাগিছে ৰে ব্লেংকেট দুটামান লৈ আহিব ৰাইট নহ'লে দিগদাৰ আছে আৰু লগতে চলাইটোও লৈ আহিব আগলৈ গৈ আছোঁ আমি এতিয়া আগত কি আছে চাবলৈ চাই আহোঁ আহিছোঁ যেতিয়াতো চাই অহাটো একো নাই হোৱা নাই এই পৰিছিলে গগতে পৰিছিলে বলক আপোনালোকক লৈ গৈ আছোঁ ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব ভিডিঅ'টো বিয়া এখন ফচি গৈছে বৰফত চব আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ তোমাৰ বৰফত ফচি গৈছে থকা Oh my god. হেল্ল' গাইজ কেনে আছে ভালে আছেনে আজি আহিছোঁ মায়দিয়া খুব ভাল লাগিছে বহুত ঠাণ্ডা মুনমুন একচুৱেলি মুনমুনৰ অকণমান মানে গাটো প্ৰব্লেম আছিলে আহোঁতে তো সেইকাৰণে সি ওলোৱা নাছিলে এতিয়া ভাল পাইছে বুলি কৈছে গতিকে লৈ পিনে অকণমান মানে ফূৰ্তি মুনমুন কেনেকুৱা লাগিছে মুনমুন আহি সেই আইচক্ৰীমটো যে কৈছিলোঁ উঠনি সেইটো ইয়াতে ওলাইছে গতিকে লৈ যাব লাগিব ভিডিঅ'টো চাই থাকিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ খামন দাক বহুত মৰম দিব থেংক ইউ এয়া আমাৰ বিপুল দা কমেণ্ট দিলে ভাল হয় কমেণ্ট দিলে মানে এংগেজ হয় ভিডিঅ'টো অনুখনক দেখাই দিছোঁ ঠাণ্ডাত ইয়ো কঠুৱাই গৈছে এইফালে মাষ্টৰ ঠাণ্ডাত ভাল লাগিছে কৈছে একচুৱেলি বহুত ঠাণ্ডাত আপোনালোকে আহিলে গম পাব আইচক্ৰীমটো এইটো ৰঙাবাম যাব চৰাইদেউ ডিষ্ট্ৰিক্ট ৰঙাবাম যাব লাগে আমাৰ ল'ৰাবিলাকৰ কাৰণে গিফ্ট লৈ যাম এইটো
পংকজদা এইটো লৈ যাম কৈছে পংকজদা বুলিয়ে নহয় সকলোৱে লৈ যাব আমাক গগৈ লৈ যাম কৈছে হাই ফ্ৰেণ্ড আমাৰ খামন ভইচক লাইক কমেন্ট সাবস্ক্রাইব সব কৰি দিব কিন্তু নাপাহৰিব ওপৰ পৰা বৰফ পৰি আছে তামাম বৰফ পৰিছে কিন্তু বৰষুণ বিপ্লৱ আছে এইটো ও ও ও হুকুলা ডাৱৰ আচ্ছাদন মায়দিদা নাই আহি চাব আহিলে নিশ্চয় গম পাব আহিলে গম পাব নাহিলে কিন্তু গম নাপায় বেলেগৰ কথা নুশুনিব যে কিন্তু পস্তাই যাব গম পাব নাহিলে কিন্তু গম নাপায় খামন ভইচ মায়দিয়াৰ এই মনোমোহা পৰিৱেশৰ মাজৰ দৃশ্য হাত কাম কৰা নাই দেই হাত কাম কৰা একদম ঠাণ্ডা হৈ গৈছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই অন্তৰৰ পৰা কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ ধন্যবাদ বাই জয় অসম বাই 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 see you next time নেক্সট টাইম আকৌ লগ পাম অন্য এটা ভিডিঅ'